আমি CITUৰ 14 সংখ্যক অসম ৰাজ্যিক সন্মিলন বঙাইগাঁও চহৰত হৈ আছে অহা 18, 19, 20 ডিচেম্বৰ তাৰিখে স্থানীয় পাব্লিক লাইব্ৰেৰীত তাৰ অধিৱেশন হ'ব আৰু গান্ধী মৈদানত 18 ডিচেম্বৰত এটা বিৰাট সমাৱেশৰ আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আমি আশা ৰাখিছোঁ প্ৰায় 10,000 মানুহৰ সমাৱেশ হ'ব। আমি বঙাইগাঁওবাসী ৰাইজৰ ওচৰত আবেদন জনাম এই সকলো কাৰ্যসূচী যাতে সহযোগিতা আগবঢ়ায়। অসমৰ বিভিন্ন ক্ষেত্ৰৰ ক'বলৈ গ'লে 26টা কৰ্মক্ষেত্ৰত কাম কৰা কৰ্মচাৰীসকলৰ শ্ৰমিকসকলৰ প্ৰতিনিধি আহিব। চাহ শ্ৰমিকৰ প্ৰতিনিধি, তৈল ক্ষেত্ৰৰ প্ৰতিনিধি, কয়লা খনিৰ শ্ৰমিকৰ প্ৰতিনিধি, ৰিফাইনাৰীৰ কৰ্মচাৰীসকলৰ ইউনিয়নৰ প্ৰতিনিধি, অংগনবাড়ী কৰ্মী সহায়িকাসকল, ৰন্ধন কৰ্মচাৰীসকল, আশা কৰ্মীসকল, নিৰ্মাণ ক্ষেত্ৰত কৰ্মচাৰীসকল, মটৰ কৰ্মচাৰীসকল, বিদ্যুৎ খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ প্ৰতিনিধি এই সন্মিলনত আহি সমবেত হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত কাম কৰা কৰ্মচাৰীসকলৰ সকলো প্ৰতিনিধি ইয়ালৈ আহিব অসমৰ এই মানুহ আৰু এই মানুহসকলে অভ্যায়নৰ দায়িত্ব ইতিমধ্যে বঙাইগাঁওবাসী ৰাইজে লৈছে। বঙাইগাঁৱত এখন অভ্যৰ্থনা সমিতি হৈছে আৰু এই অভ্যৰ্থনা সমিতিয়ে সকলো প্ৰচেষ্টা চলাই আছে। আমি আশা কৰিম যে অসমৰ লগতে বঙাইগাঁৱত থকা সংবাদকৰ্মীসকলে আমাক সহযোগ কৰিব আৰু এই সন্মিলন কেৱল মাত্ৰ কেইটামান শ্ৰমিকৰ নহয়, এই সন্মিলন অসমৰ নিবনুৱা যুৱক যুৱতী, অসমৰ সামগ্ৰিক ঔদ্যোগিক বিকাশৰ কাৰণে এই সন্মিলন সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ আমি আবেদন জনাইছোঁ। অংগনবাড়ীসকল আছে, ৰন্ধন কৰ্মচাৰীসকল আছে, তেওঁলোকে দলে দলে আহিব এই সন্মিলনলৈকে। 18 ডিচেম্বৰৰ সমাৱেশত দলে দলে মানুহবিলাকক যোগদান কৰাৰ কাৰণে আমি আবেদন জনাইছোঁ।